মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 1.2ৰ 3 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছোঁ। তোমালোকে চাই যাবা। 3 নম্বৰ প্ৰশ্ন আমাক কি দিছে? দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। এতিয়া আমাক 3টা দিছে। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো 3 নম্বৰ 1টো আমি সমাধান কৰিম। তোমালোকে মন কৰিবা। ধৰো 1/√2 পৰিমেয় হ'বলৈ হ'লে আমি কি কৰিব লাগিব? 1/√2 p/q লিখিব লাগিব। ইয়াত p আৰু q অখণ্ড সংখ্যা। q does not equal 0 আৰু pq সহমৌলিক। এতিয়া কি কৰিম? দুয়োফালে 2ৰে পূৰণ কৰি মানে আমি দুয়োফালে 2ৰে পূৰণ কৰিছোঁ। তেতিয়াহ'লে আমাৰ কি হৈ যাব? এইটো ওপৰৰটো কাটি দিব পাৰোঁ। তেতিয়াহ'লে আমি কিয়নো 2ত ৰুটটো 2টা আছে, এটা কাটি যাব, তেতিয়াহ'লে ৰুটটো থাকিব আৰু এইফালে থাকিব 2 দি এইটো পূৰণ হৈ যাব, তাৰমানে 2p হৈ যাব। ইয়াত থাকিব q। এতিয়া তোমালোকে মন কৰা, ইয়াতে 2p/q পৰিমেয়, কিন্তু ৰুটটো অপৰিমেয়। গতিকে 1/√2 অপৰিমেয়। এতিয়া তোমালোকে মন কৰা 3 নম্বৰৰ 2টো আছে 7√5 আছে। 7√5টো আমি কি কৰিম? ধৰো 7√5 এটা পৰিমেয়। গতিকে আমি লিখিব লাগিব 7√5 কি লিখিম? p/q লিখিম। ইয়াত p আৰু q অখণ্ড সংখ্যা। q does not equal 0 আৰু pq সহমৌলিক। তেতিয়াহ'লে আমি কি কৰিম? তোমালোকে মন কৰা, এইটো আমাৰ কি হৈ আছে? পূৰণ হৈ আছে, এইফালে হৰণ হৈ যাব। √5 p7 হ'ব। তেতিয়াহ'লে আমি কি লিখিম? এতেকে
p/7q এটা পরিমেয় কিন্তু √5 অপরিমেয় গতিকে 7√5 এটা অপরিমেয়। এতিয়া আমি 3 নম্বৰৰ 3 কৰিম। 3 নম্বৰ 3 আমাক কি দিছে 6 প্লাছ √2 আছে, তেতিয়াহ'লে আমি কি লিখিম ধৰো 6 প্লাছ √2 এটা পরিমেয়। তাহলে এটাকে কি লিখিম 6 প্লাস √2 ইকুয়াল কি হব p/q। ইয়াত p আৰু q অখণ্ড সংখ্যা q does not equal 0 আৰু pq সহমৌলিক। তেতিয়াহ'লে আমি কি কৰিম, এতিয়া তোমালোকে চাবা এইটো 6টো ইয়াতে প্লাছ হৈ আছে, তেতিয়াহ'লে এফালে গ'লে কি হ'ব মাইনাছ হৈ যাব, 8 হ'ব 6 মাইনাছ। তেতিয়াহ'লে আমি লসাগু ল'লে ইয়াতে হ'ব q এবাৰ যাব, p হ'ব মাইনাছ, এতিয়া q বাৰ যাব মানে 6q। তাহলে আমি কি লিখিম এটাকে p minus 6q by q একটা পরিমেয় কিন্তু √2 অপরিমেয়। গতিকে 6 plus √2 অপরিমেয়।